আজি আমি জানো হওকচোন 2025 বৰ্ষত কোনটো ৰাশিৰ কাৰণে আটাইতকৈ বেছি শুভকাৰক হ'ব আৰু কোনটো ৰাশিৰ কাৰণে আচলতে লগ্নৰ কাৰণে চবচে অশুভকাৰক হ'ব এই 2025 বৰ্ষটো। তো সকলোতকৈ প্ৰথমে যদি মই কওঁ অশুভ হ'বলৈ গৈ আছে মেঘ ৰাশি জাতকসকলৰ বাবে। মেঘ ৰাশিৰ লগ্ন থকা যিবিলাক ব্যক্তি আছে তেওঁলোকৰ কাৰণে 2025 বৰ্ষটো অশুভ হ'ব পাৰে। কাৰণ তেওঁলোকৰ এই বছৰটোত আৰম্ভণি হ'ব শনি চাৰেচতি, আৰু শনি চাৰেচতি আৰম্ভণি হোৱাৰ লগালগ গুৰু বৃহস্পতিৰ স্থানটো তৃতীয় স্থানলৈ আহিব। সেইবাবে তেওঁলোকৰ কাৰণে এই বছৰটো বৰ বেছি শুভকাৰক নহ'ব। আৰু ধৰি লওক কেতু ষষ্ঠত থাকিব আৰু যোনটো ৰাহু গ্ৰহ সি থাকিব দ্বাদশ স্থানত। তো তেওঁলোকৰ কাৰণে এই বছৰত বহুত বেছি হেল্থৰ ইছ্যুজ দেখা যাব পাৰে, ফাইনেন্সিয়েল প্ৰব্লেমো দেখা যাব পাৰে, আৰু ইম'চনেল প্ৰব্লেমো কিছুমানো দেখা দিয়া সম্ভাৱনা আছে। তো তেওঁলোকৰ কাৰণে এই বছৰটো ইমান এটা শুভকাৰক নহ'ব। কিন্তু তেওঁলোকে যদি দৈনিক যদি হনুমান চলিচা পাঠ কৰে আৰু হনুমানৰ যদি পূজা কৰে আৰু নিজে যদি এডাল ৰেড কাৰ্নেলিয়ান বুলি এডাল ব্ৰেচলেট আছে যোনডাল মংগলৰ কাৰণে হয়, সেই ব্ৰেচলেটডাল যদি তেওঁলোকে ধাৰণ কৰে তেতিয়াহ'লে এই বছৰটোত তেওঁলোকৰ কাৰণে যিমান প্ৰব্লেমছ তেওঁলোকে দেখা দিব তাতকৈ অলপ কম হ'ব মানে। আৰু বেছি বেয়া হ'ব যোনবিলাকৰ কাৰণে এই বছৰ মানে শনি যোনবিলাকৰ দশা চলি আছে, বা ধৰি লওক ৰাহুৰ দশা চলি আছে, তেতিয়াহ'লে যদি মেঘ ৰাশি লগ্ন থকা ব্যক্তিসকলৰ যদি এইবছৰ শনি বা ৰাহু যদি দশা চলিছে তেতিয়াহ'লে সেই দশাত তেওঁলোকৰ অলপ কষ্ট ভুগিবলগীয়া হ'ব পাৰে। তাৰ প্ৰতিকাৰবিলাক কৰা উচিত। আৰু অশুভ গ্ৰহ আছে তেতিয়াহ'লে তেওঁলোকৰ গ্ৰহবিলাকৰ দান কৰাটো উচিত হ'ব। ইয়াৰ পাছতে যদি মই আলোচনা কৰোঁ কোনটো ৰাশিৰ কাৰণে এই 2025 বৰ্ষটো আটাইতকৈ বেছি শুভকাৰক হ'ব, সেইটো হৈছে আপোনাৰ কন্যা ৰাশি জাতকসকলৰ বাবে। কন্যা ৰাশি ব্যক্তিসকলৰ বাবে 2025 বৰ্ষটো আটাইতকৈ বেছি শুভকাৰক হ'ব গৈ আছে। কাৰণ এই বছৰটোত তেওঁলোকৰ বৃহস্পতিৰ গোচৰ নৱম স্থানৰ পৰা কৰ্মস্থানৰ পৰা আৰু ধন স্থান পৰা পাৰ হ'ব। সেইকাৰণে তেওঁলোকৰ কাৰণে শুভকাৰক হ'ব। আৰু ইফালে শনিও তেওঁলোকৰ সপ্তম স্থানলৈ আহিব। শনি সপ্তম স্থানলৈ আহিলেও যোনবিলাক নক্ষত্ৰত শনি থাকিব সেইবিলাক তেওঁলোকৰ কাৰণে অশুভ নহ'ব। তাৰপিছত যদি কথা পাতোঁ মই ৰাহুৰ স্থিতিও এইবছৰ তেওঁলোকৰ কাৰণে ঠিকে আছে, আৰু কেতুৰ স্থিতিও তেওঁলোকৰ কাৰণে এইবছৰ ভালেই। তো সেইকাৰণে 2025 বৰ্ষত কন্যা ৰাশিয়ে নিজৰ জীৱনত বহুত বেছি কৰ্মস্থিতিত ভাল ফল দেখা যাব, ভাগ্যস্থিতিতো ভাল ফল দেখা যাব। তেওঁলোকৰ কাৰণে এই বছৰটো তেওঁলোকৰ কাৰণে ফেভাৰ কৰিব, আৰু তেওঁলোকে কোনোবা নতুন কিবা কৰ্মক্ষেত্ৰতো যদি তেওঁলোকে আগবাঢ়িব পাৰে, আৰু তেওঁলোকৰ কাৰণে এই বছৰটো ভাল হ'ব।